লাগিবই জুবিনৰ মৃত্যুত CBI তদন্ত হ'ব লাগিবই জুবিনৰ লাগিবই আমাক CID তদন্ত নালাগে আমাক CID তদন্তৰ নামত ভেকু ভাওনা নালাগে আমাক CBI তদন্ত লাগিবই চিনাকি কৰাই থৈ গৈছে তেনে এগৰাকী কণ্ঠশিল্পী অসমীয়া হিয়াৰ আমঠুৰ কাৰণে যে আজি অসমে আকৌ তেওঁৰ যে হত্যাটোৰ যি এটা প্ৰশ্ন উত্থাপন হৈ আছে প্ৰশ্নৰ কাৰণে যে আজি অসমৰ হদিয়াৰ পৰা যি ধুবুৰীলৈ যি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে এয়া আটাইতকৈ দুখৰ বিষয় গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে প্ৰমুখ্য কৰি এই টেঙাখাটৰ বিভিন্ন দল সংগঠনসমূহৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে যিসমূহে নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক লৈ গৈছিল সেই আটাইকেইজনক জেৰা কৰিব লাগে তদন্ত ঘোষণা কৰিব লাগে আৰু আমাৰ এটা স্পষ্ট দাবী আছে যে CIDক নহয় CBIৰ দ্বাৰা তেওঁৰ যিসমূহ লগত গৈছিল সংগী পংগী যিসকল আছে প্ৰতিবাদৰ ঢৌ উঠিছে অসমৰ ৰাইজ বুৰ্বক নহয় যদিহে আমাৰ অসমৰ ৰাইজৰ আৰু টেঙাখাটবাসী ৰাইজৰ এই স্মাৰকপত্ৰক যদি অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰে মুখ্যমন্ত্ৰী মহোদয়ে যদি গুৰুত্ব প্ৰদান নকৰে অতি শীঘ্ৰে ইয়াতকৈ জংগী আন্দোলন আমাৰ টেঙাখাটবাসী ৰাইজে আমাৰ বৃহত্তৰ ডিব্ৰুগড়বাসী ৰাইজে কৰিবলৈ বাধ্য হ'ব আমাৰ প্ৰিয় শিল্পীগৰাকী ছিংগাপুৰলৈ নি যিসকল আয়োজক লগতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আপোনাৰ শ্যামকানু মহন্ত তেখেতসকলে এই কাল্পিকজনক চৰকাৰে শীঘ্ৰে কৰায়ত্ব কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আজি আমি টেঙাখাট অঞ্চলৰ বিভিন্ন দল সংগঠন সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে আজি সকলোৱে মিলিত হৈ আজি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ BJPৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ যাতে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু হত্যা এই হত্যাৰ CBI তদন্ত হ'বই লাগিব অন্যথা কিন্তু আমি যদি এই CBI তদন্ত তেখেতসকলে যদি ভেকু ভাওনা ৰাখি কিনে অসমৰ ৰাইজক যদি বিপথে পৰিচালিত কৰিব তেন্তে আমি অনাগত দিনত কিন্তু অসমৰ বিভিন্ন দল সংগঠনৰ লগতে টেঙাখাটৰ সমূহ দল সংগঠনে কিন্তু অনাগত দিনত ইয়াতকৈ তীব্ৰতৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম